Hey guys, welcome back to my YouTube channel. আৰু ৰাতিপুৱাই মোৰ হাতত এয়া চাহ আৰু ৰুটি খাই লওঁ আৰু মই ৰাতিপুৱাই গাখীৰ চাহে খাওঁ। এতিয়া কিছুমানে কয় মানে যে ৰাতিপুৱা চাহ গাখীৰ চাহ খাব নালাগে, ৰঙা চাহ খাব লাগে, কিন্তু মোৰ অভ্যাস হৈ গ'ল ৰঙা চাহ খাবই নোৱাৰোঁ। আৰু আপোনালোকক কওঁ যে মোৰ চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট নিশ্চয় কৰিব আৰু ভিডিঅ'টো আগলৈ চাই থাকক আজিৰ দিনটোত কি হয়। দুপৰীয়া সময়ত বেটিক গা পা ধুৱাই তাইক এতিয়া শুৱাই দিলোঁ আৰু দুপৰীয়া খাই মেলি ওলাই গ'লোঁ দুলীয়াজানৰ কাষৰতে থকা মহমাৰী গাঁও আৰু তাতে মোৰ মাকৰ ঘৰ, মানে মোৰ আইতাৰ ঘৰ। এনাই আমি আইতা বুলিয়ে কওঁ, তাত যাওঁ। আৰু এয়া হৈছে বৰদুবি টিলিঙা মন্দিৰ। আৰু এইফালে দেখিছে আপোনালোকে বেটিক মই মাজত বহাই লৈ গৈছিলোঁ, তাই মাজত নবহে, উঠি যাব লাগে থিয় হৈ, আৰু আগফালে অহা গাড়ীবিলাক চাই যাব লাগে। আৰু বতৰটো খুব বেয়া আছিলে, বতাহো লাগিছে, মাজত বহাইছোঁ কিন্তু তাই নবহে আৰু টুপিটোও নিপিন্ধে তাই। এতিয়াতো উপায়ো নাই, তাই মাজত উঠি যাব লাগে, তো সেনেকৈ লৈ গৈছোঁ আৰু তাই। আৰু আমি আইতাহঁতৰ ঘৰত আহি পাই গ'লোহি আৰু এয়া মা আইতাহঁতৰ ঘৰতে আছে, মা আৰু বেটি, আৰু চিধা আহি মাৰ কোচত উঠি লৈছেহি। আৰু এইফালে মোৰ আইতা মানে বেটিৰ আজু আইতা খাব, তো বিহুলৈ বুলি আগতীয়াকৈ কাপোৰ দুযোৰ লৈ থৈ দিছে আৰু বিহুৰ উপহাৰ এবাৰ বেটিয়ে পালেই। মোৰ কাপোৰ কেইযোৰ বহুত ভাল লাগিছে। আৰু এইফালে দেউতাকে আমাক থৈ যাব ওলাইছে, ডিউটি আছে, সেইটো কাৰণে থাকিব নোৱাৰে, আমাক থ'বলৈহে আহিলে, আকৌ নিবলৈ আহিব। আৰু বেটিৰ ড্ৰেছযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব, মোক খুব ভাল লাগিছে। আৰু এয়া চাহ দিছে, চাহটো খাই লওঁ। দেউতা আহি পালেহি বজাৰৰ পৰা এইবোৰ বিলাহী, ৰঙালাও, সৰু আলু আৰু ঔটেঙা, ৰঙা মৰিচা, ঢেকীয়া, আৰু মেইন বস্তুটো হৈছে গাহৰি লৈ আনিছে। জীয়েক আহিছে বুলি আজি, আৰু গাহৰিৰ সৈতে আৰু লগত কঁঠাল আজি খাম, তো বনাব কঁঠাল আৰু গাহৰি। ঘৰৰ আগফালে ফুলি আছে এজোপা বৰ ধুনীয়াকৈ গোলাপ ফুল, আৰু বগা ৰঙা দুইটাই আছে। ইমান ধুনীয়াকৈ ফুলি আছে, চাওকচোন আপোনালোকে। আৰু যিহেতু বিহু আহি পালেহি, এইফালে তগৰ ফুলৰ গছো আছে, কলিয়াইছে আৰু তগৰ ফুলৰ কলি দুদিনমানৰ পিছতে ফুলিবই। আৰু এতিয়া আমি অলপ ওলাই যাওঁ বুলি ভাবিছোঁ, গধূলি হৈছে। আৰু এইখন হৈছে ঘৰৰ ওচৰতে আছে পাইপ দলং, আৰু এইখন মামীৰ দোকান, টেইলাৰৰ দোকান। মামীয়ে চিলাই কাম কৰে। যিহেতু আপোনালোকক কৈ আছোঁ যে মই আইতাৰ ঘৰত যাওঁ বুলি, কিন্তু মামাৰ ঘৰত যাওঁ বুলি এতিয়ালৈকে কোৱা নাই, কাৰণ মামা মোৰ এজনেই আছিল। আজি 6-7 বছৰ আগতে এক্সিডেণ্ট হৈ মৃত্যু হৈছে, আৰু দুটাকৈ ল'ৰা বহুত সৰু হৈ থাকোঁতে, ল'ৰাকেইটা সৰু হৈ থাকোঁতে মৃত্যু হ'ল। আৰু মামীয়ে তেতিয়াৰ পৰা এনেকৈ চিলাই কাম কৰিয়ে মানে ল'ৰাকেইটাক ডাঙৰ দীঘল কৰিছে, আৰু আইতা ককাকো চাইছে। আৰু এয়া মামীৰ পৰা মই অলপ ফুলৰ পুলিও লৈ ল'লোঁ।
শেষত এতিয়া দেউতাই বনাই দিয়া গাহৰি মাংসৰ সৈতে ভাত খাওঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই তো ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয়